তো হেল্লো গাইছ, ৱেলকাম বেক টু মাই চেনেল। তো এতিয়া আমি ঘড়ী চড়ি পিন্ধি ৰেডি হ'লোঁ যাতে ৰাস চাবলৈ যাব পাৰোঁ। এয়া শ্ৰী শ্ৰী বাসুদেৱ থানৰ ৰাস, এইকণতে ৰাস মহোৎসৱ পতা হ'ব। তেতিয়ালৈকে আপোনালোক অলপ দেৰি এয়া দেখিছে অসুৰ মেকআপ হৈ আছে, কি ভয়ংকৰ মেকআপ। ড্ৰেছ পিন্ধাৰ পিছত এয়া আৰু ভয়ংকৰ লাগিছে। আমিও ৰাস হোৱাৰ জেগালৈ যাওঁ। গৈ আছো আমি দুটা, যেতিয়া ওলাব তেতিয়া দেখাম আৰু। তো এতিয়া ৰাস ভাগিলে আমিও ঘৰলৈ যাওঁ। বাই বাই, অন্য এটা ভিডিঅ'ত লগ পাম।